26 কিলোমিটাৰমান বাটৰ থাকে। ৰাতিপুৱা একো খাই অহা নাছিলোঁ, ইয়াতে খাপছো গাইছ, ইয়াতে ধুনীয়াকৈ আৰ্ট কৰি থৈছে। সেই গাইছ গুড মৰ্ণিং। আজি গৈ আছোঁ বকো পাৰ্বতী মন্দিৰত, লগতে বাইৰ ছোৱালীজনীৰ বাৰ্থডে আছে, তাতে মানে দুপৰীয়া লাঞ্চটো কৰি কেনে ঘৰ আহিম আৰু। চ' মোৰ বাহনখন দেখাই দিছোঁ আপোনালোকক। এটা বাজিল মাত্ৰ 42, এইখনতে যাম। চ' গাইছ ভিডিঅ'টো চাই থাকিব আৰু। চ' গাইছ আহি বকো হালদাৰখিনি পালোঁ, আৰু অলপমান আছে যাব, আৰু কিমান পাৰ্বতীলৈকে আছে আৰু 26 কিলোমিটাৰমান বাটৰ থাকে। চ' গাইছ ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। আহি পালোঁ পাৰ্বতী মন্দিৰ, এতিয়া ওপৰত যাই আছোঁ। ত' চাই থাকিব গাইছ। ত' গাইছ ইয়াতে ধুনীয়াকৈ হাত কৰিছে শিৱ বাবা আৰু পাৰ্বতীক, মজা লাগিছে। ফটো উঠিব ইয়াতে ওম নমঃ শিৱায়। ফাইনেলি ওপৰৰ ভিউখিনি একবাৰ চাই লওক গাইছ। ত' গাইছ ওপৰৰ পৰা এনেকুৱা লাগে ভিউটো।
চ' গাইছ ৰাতিপুৱা একো খাই অহা নাছিলোঁ, ইয়াতে খাবৰ কাৰণে এইকেইবিলাক লৈ আহিছিলোঁ। এইটো মাজা ঠাণ্ডা, এইটো বিস্কুট, বঞ্চৰ বিস্কুট। ত' এইকেইটা খাই কিনে অলপ পেটটো ঠাণ্ডা কৰি লওঁ আৰু নে কি গাইছ। ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। ত' ভিডিঅ'টো মানে তাত ঠিক নহ'ল, তথাপিও এনেই দিলোঁ আৰু ভিডিঅ'টো। বহুত দিন তাৰমানে ইউটিউব চেনেলত ভিডিঅ' দিয়া নাই না, তাৰ কাৰণে। ত' গাইজ যদি কোনোবাই নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ প্লিজ।